হেল্ল' ফ্ৰেণ্ডছ, মই তোমালোকৰ অনুৰোধ ক্ৰমে অসমীয়াৰ ৰচনা মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনাটো লৈ আহিছোঁ। গতিকে চোৱা কেনেধৰণে লিখিলে মানে ভালকৈ নম্বৰ পোৱা যায়। সেইটো মই তোমাৰ ফৰ্মুলাকেইটাও শিকাই যাম। গতিকে ৰচনাও আলোচনা কৰি যাম লাইন বাই লাইন। গতিকে ভিডিঅ'টো চোৱা। এটা প্ৰথমে লাইক কৰি দিয়া। অ'কে, তো ৰেডি। ইয়াত মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান আমি প্ৰথমে লিখি ল'ম। আৰম্ভণি মানৱ, এইটো এনেধৰণে এটা পইম টাইপৰ দিম, কবিতা টাইপৰ। এনেদৰে দিলে মানে যিসকলে ফুল মাৰ্ক 100 অসমীয়াত পায় তেওঁলোকৰ মই বহীটো তেওঁলোকৰ ফৰ্মুলা এইটোৱে যে প্ৰথমে ৰচনা লিখোঁতে তেওঁলোকে কবিতাৰ টাইপৰ এটা দিয়ে, যিটো এনেধৰণৰ দিব লাগে, অলপ দেখিবলৈ ভাল দেখে। অ'কে, মানৱ সমাজলৈ অপৰিসীমা আছে বিজ্ঞানৰ অৱদান। বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থা হ'ল বিজ্ঞান। এনেধৰণে তাৰপাছত আমি লাইন বাই লাইন ষ্টাৰ্ট কৰি যাম। আৰম্ভণি বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি অভিহিত কৰা হৈছে। বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি অভিহিত কৰা হৈছে। বৰ্তমান মানৱ জীৱনত হোৱা উন্নতি আৰু প্ৰগতিৰ অন্তৰালৰ থকা বিষয়টো হৈছে বিজ্ঞান। বিজ্ঞানৰ বলতে আজি মানৱ সমাজ জীৱনটো যথেষ্ট আৰামদায়ক হৈছে। বিজ্ঞানে বৰ্তমান মানৱ সমাজৰ সকলো স্তৰত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে, বিশ্বৰ কোনো দেশেই, কোনো মানুহেই, কোনো জাতিয়েই এটা মুহূৰ্তত এৰাই চলিব নোৱাৰে। গতিকে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান অপৰিসীমা আৰু আশ্চৰ্যজনক। এনেদৰে ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে লিখি ল'ব পাৰা। আমি ছেকেণ্ড পাৰ্টত যাম। ছেকেণ্ড পাৰ্ট, মানৱ সমাজ মানে কি? এইটো তোমালোকৰ ফাইনেলৰ প্ৰশ্ন পেপাৰত এইটো টপিককেইটা দিয়া থাকে, তোমালোকে চাই ল'ব পাৰা। এইকেইটাই টপিক দিয়া থাকে, মানৱ সমাজ মানে কি। তাৰপিছত মানুহৰ বসতিপূৰ্ণ ঠাইলৈ গঢ়ি উঠা সমাজখনক মানৱ সমাজ বোলে। মানুহ সামাজিক জীৱ। পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সুস্থভাৱে সমাধান কৰিবলৈ আৰু শান্তিভাৱে বাস কৰিবলৈ মানুহক এখন সমাজ প্ৰয়োজন হয়। এই সমাজখনক মানৱ সমাজ বুলি কোৱা হয়। এই সমাজখন সাধাৰণতে পৃথিৱীৰ ভূমণ্ডলক ক'ব পাৰি। বিজ্ঞান, তাৰপাছত আমি লিখিম বিজ্ঞানৰ অৱদান। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান অপৰিসীমা। বিজ্ঞানৰ বলতে আদিম যুগত বাস কৰা মানৱ সমাজ আজি মহাকাশৰ যুগত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বিজ্ঞানৰ প্ৰভাৱ নপৰা কোনো ঠাই নাই। এইটো আমি ৰাতিপুৱা শুই উঠাৰ দাঁত মাজিবলৈ লোৱা ব্ৰাছডালৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা শুবলৈ নুমুৱা লাইটৰ মুহূৰ্ততে মানুহ বিজ্ঞানৰ লগত জড়িত হৈ থাকে। দৈনিক জীৱনত ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা গেছ, বিজুলী শক্তি, কুকাৰ, এয়াৰ কুলাৰ, যোগাযোগ আহিলা, টেলিফোন, স্মাৰ্টফোন, সংবাদ মাধ্যম, টেলিভিছন, ইণ্টাৰনেট, যাতায়াতৰ সুবিধা, গাড়ী, ৰেল, বিমান আদি সকলোবোৰ বিজ্ঞানৰ অৱদান। এই সকলোবোৰ বস্তু বা সঁজুলিৰ ব্যৱহাৰ মানুহক জীৱনটো যথেষ্ট বিলাসী কৰি তুলিছে। তাৰপাছত আমি টপিক ডিছকাছ কৰিম বিজ্ঞানৰ আৱিষ্কাৰ। বিজ্ঞানৰ কি আৱিষ্কাৰ আছে? আদিম যুগৰ মানুহে ব্যৱহাৰ কৰা জুইৰ আৱিষ্কাৰ কৰি খাদ্য সিজাই খাবলৈ সক্ষম হৈছিল। তাৰপাছত খেতি কৰিবলৈ কিছুমান সঁজুলি আদি আৱিষ্কাৰ কৰে। আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি অষ্টাদশ শতিকাৰ শেষত চিকিৎসা বিজ্ঞানৰ নতুন পদ্ধতি, বিভিন্ন ধৰণৰ যান-বাহন আৰু 20 শতিকাৰ আৱিষ্কাৰৰ ভিতৰত ৰকেট, টেলিফোন,
যান বাহন উৰাজাহাজ বৰ্তমান একবিংশ শতিকাৰ আৱিষ্কাৰৰ ভিতৰত স্মাৰ্টফোন আধুনিক কম্পিউটাৰ আদি ধৰণেৰে লিখিব লাগে। তাৰপাছত আমি যাম বিজ্ঞানৰ অপকাৰ। বিজ্ঞানৰ আৱিষ্কাৰ মানৱ সমাজৰ উন্নতিৰ পথত আগুৱাই নিয়াৰ লগতে অপ্ৰয়োগৰ যথেষ্ট অপকাৰ সাধন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত নিক্ষেপণ কৰা হৈছিল 1945 চনত। তাৰ কুফল এইটো 1945 চনৰ, এইটো তোমালোকে পলিটিকেলতো পাবা, তোমালোকৰ আছে প্ৰথম লেচনটোত শীতল যুদ্ধৰ যুগত, তাৰ বিষয়ে তোমালোকে চাই ল'ব পাৰা। এই এটা বিজ্ঞানৰ অভিশাপ। বিজ্ঞানৰ কিছুমান আৱিষ্কাৰে মানুহক এলেহুৱা কৰিছে, মানুহক নানাবিধ শাৰীৰিক মানসিক ৰোগত আক্ৰান্ত কৰিছে। বিভিন্ন কল কাৰখানা স্থাপন, যান বাহন আদিৰ সংখ্যাৰ বৃদ্ধিৰ ফলত পৰিৱেশ প্ৰদূষণ হৈছে। বিজ্ঞানিকৰ দায়িত্ব। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী ব্যক্তি বৈজ্ঞানিক হ'ব পাৰে। এনে ব্যক্তিৰ সহায়ত নতুন নতুন আৱিষ্কাৰ হয়। গতিকে মানৱ সমাজৰ বৈজ্ঞানিকৰ সহায়ত বৈজ্ঞানিক আৱিষ্কাৰসমূহ উপভোগ কৰিব পাৰে। গতিকে সেই আৱিষ্কাৰসমূহ মানৱ সমাজলৈ কেনেধৰণৰ প্ৰভাৱ পেলায় সেই সম্পৰ্কে চালি জাৰি চাব লাগে। যদি নেতিবাচক প্ৰভাৱ পেলায় তেনেহ'লে মানৱ সমাজলৈ আনিব নালাগে সেই আৱিষ্কাৰসমূহ। তাৰপাছত সামৰণি। যিহেতু বিজ্ঞানৰ অবিহনে মানুহৰ জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ। বৰ্তমান এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত প্ৰতিটো ক্ষণে বিজ্ঞানৰ প্ৰয়োজন। গতিকে বিজ্ঞানৰ আমাৰ সমাজত কিছুমান কুপ্ৰভাৱ পেলাৰ ওপৰত কেন্দ্ৰ কৰি আমি বিজ্ঞানক এৰাই চলিব নোৱাৰোঁ। কিন্তু চাবলৈ গ'লে ইয়াৰ বাবে বিজ্ঞানৰ দায়ী ক'ব নোৱাৰি। ইয়াৰ প্ৰয়োগ কৰা মানুহে ইয়াৰ অপব্যৱহাৰ কৰি এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। বিজ্ঞানৰ বলতে আমাৰ অতীতৰ পৰা চলি অহা কুসংস্কাৰ আঁতৰ কৰিবলৈ সহায় কৰিছে। মুঠতে বিজ্ঞান হ'ল মানৱ সমাজৰ অগ্ৰগতিৰ সহায়ক। এনেধৰণে লিখিলে মানে তোমাৰ সম্পূৰ্ণ মাৰ্ক পোৱাটো খাটাং চান্স থাকে। 10 মাৰ্ক, মেট্ৰিকত 8 মাৰ্ক আহে পায়। আৰু তোমালোকে যদি তোমালোকে এইটো চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই থ'বা। মই এনেধৰণৰ ভিডিঅ' তোমালোকে মোৰ চেনেলত চেক কৰিলে মানে সকলো ধৰণৰ এডুকেশ্যনেল ছেকেণ্ড ইয়েৰৰ ভিডিঅ', গ্ৰামাৰ সকলোবোৰ ছাবজেক্টৰ ভিডিঅ' তোমালোকে পোৱা। গতিকে থেংক ইউ ফৰ ৱাচিং। এবাৰ চেক আউট কৰি ল'বা চেনেলটো।